মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 22 নাগৰিক আৰু নাগৰিকত্বৰ অনুশীলনীৰ প্ৰশ্নোত্তৰখিনি। অনুশীলনীত প্ৰথম প্ৰশ্নটো চোৱা, চমু উত্তৰ লিখা। নাগৰিক শব্দৰ অৰ্থ কি? উত্তৰ: যি ব্যক্তিয়ে এখন দেশত স্থায়ীভাৱে বসবাস কৰি সেই দেশৰ সকলো অধিকাৰ ভোগ কৰে তেনে ব্যক্তিক কি বোলে? নাগৰিক বোলে। খ নম্বৰ প্ৰশ্নটোলৈ আহা। বিদেশী মানে কি? খ নম্বৰ প্ৰশ্নটো বিদেশী মানে কি? উত্তৰটো হ'ব এখন দেশত অস্থায়ীভাৱে বাস কৰা আৰু ৰাষ্ট্ৰই প্ৰদান কৰা সকলো অধিকাৰ ভোগ কৰিব নোৱাৰা লোকক কি বোলে? বিদেশী বুলি কোৱা হয়। উত্তৰটো আৰু এবাৰ চোৱা। এখন দেশত অস্থায়ীভাৱে বাস কৰা আৰু ৰাষ্ট্ৰই প্ৰদান কৰা সকলো অধিকাৰ ভোগ কৰিব নোৱাৰা লোকসকলক কি বোলে? বিদেশী বুলি কোৱা হয়। তাৰপিছত নেক্সট প্ৰশ্নটো চোৱা, গ নম্বৰ। নাগৰিকে দেশৰ কি কি অধিকাৰ ভোগ কৰিব পাৰে? উত্তৰটো হ'ব নাগৰিকে দেশৰ সকলো পৌৰ আৰু ৰাজনৈতিক অধিকাৰ ভোগ কৰিব পাৰে। ইয়াৰ উপৰিও নাগৰিকে দেশৰ সংবিধান প্ৰদত্ত আন সকলো অধিকাৰ ভোগ কৰিব পাৰে। সংবিধান প্ৰদত্ত সকলো অধিকাৰবিলাক ভোগ কৰিব পাৰে। তাৰপিছত প্ৰশ্নটো চোৱা, কোন চনত ছিকিম ভাৰতৰ লগত চামিল হয়? উত্তৰটো হ'ব 1975 চনত ছিকিম ভাৰতৰ লগত চামিল হয়। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো উত্তৰ দিয়া। এজন বিদেশীয়ে ভাৰতৰ নাগৰিকত্ব কেনেদৰে লাভ কৰিব পাৰে? উত্তৰটো হ'ব বিদেশীয়ে নাগৰিকত্ব লাভৰ উপায়সমূহ হ'ল: 1 নম্বৰ পইণ্টটো কি হ'ব? জন্মসূত্ৰে। খ নম্বৰটো হ'ব বংশানুক্ৰমে। গ নম্বৰ পঞ্জীয়নৰ দ্বাৰা, দেশীয়কৰণৰ দ্বাৰা। তাৰপিছত ঙ নম্বৰ ৰাজ্যক্ষেত্ৰৰ চামিলকৰণৰ দ্বাৰা। তাৰ মানে বিদেশী নাগৰিকত্ব কেনেকৈ লাভ কৰিব পাৰে? এজন বিদেশীয়ে জন্মসূত্ৰে, বংশানুক্ৰমে, পঞ্জীয়নৰ দ্বাৰা, দেশীয়কৰণৰ দ্বাৰা আৰু ৰাজ্যক্ষেত্ৰৰ চামিলকৰণৰ দ্বাৰা কি কৰিব পাৰে? বিদেশীয়ে নাগৰিকত্ব লাভ কৰিব পাৰে। তাৰপিছত নেক্সট প্ৰশ্নটোলৈ আহা। 2 নম্বৰৰ খ প্ৰশ্নটো চোৱা, পৌৰ অধিকাৰসমূহ কি কি? উত্তৰটো হ'ব পৌৰ অধিকাৰসমূহ হ'ল: ভোট দিয়াৰ অধিকাৰ, মত প্ৰকাশৰ স্বাধীনতা, আইনগত সুৰক্ষা, ধৰ্মীয় স্বাধীনতা আৰু ব্যক্তিগত স্বাধীনতা। এতিয়া 2 নম্বৰ গ প্ৰশ্নটো চোৱা, এজন নাগৰিকে কেনেকৈ নাগৰিকত্বৰ পৰা বঞ্চিত হ'ব পাৰে? উত্তৰটো হ'ব এজন নাগৰিকে কেনেকৈ নাগৰিকত্বৰ পৰা বঞ্চিত হ'ব পাৰে। নাগৰিকত্বৰ পৰা বঞ্চিত হোৱা কাৰণসমূহ হ'ল: প্ৰথমতে, দেশ বিৰোধী কাৰ্যত লিপ্ত হ'লে কি হ'ব? নাগৰিকত্ব বঞ্চিত হ'ব। তাৰপিছত 2 নম্বৰটো চোৱা, অন্য দেশৰ নাগৰিকত্ব গ্ৰহণ কৰিলেও কি হয়? অন্য দেশৰ নাগৰিকত্ব গ্ৰহণ কৰিলেও এজন নাগৰিকে তাৰ নাগৰিকত্ব কি হ'ব? নাগৰিকত্বৰ পৰা বঞ্চিত হ'ব পাৰিব। তাৰপিছত 3 নম্বৰটো চোৱা, বহু বছৰ নিজৰ দেশৰ পৰা আঁতৰি থাকিলেও কি হয়? নাগৰিকত্ব বঞ্চিত হয়। তাৰপিছত আছে খালী ঠাই পূৰ কৰা। খালী ঠাই পূৰ কৰাত ক নম্বৰটো চোৱা, বিদেশীসকলে ৰাজনৈতিক অধিকাৰ ভোগ কৰিব নোৱাৰে। ইয়াত কি আছে? খালী ঠাই আছে। খালী ঠাইত কি হ'ব? বিদেশীসকলে দেশ অধিকাৰ ভোগ কৰিব নোৱাৰে। কি হ'ব? ৰাজনৈতিক অধিকাৰ ভোগ কৰিব নোৱাৰে। খ নম্বৰটো চোৱা, আমাৰ দেশ ভাৰতত এজন ব্যক্তিয়ে 10 বছৰ বয়সত ভোটাধিকাৰ লাভ কৰে। উত্তৰটো হ'ব খালী ঠাইত কি হ'ব? 18 বছৰ বয়সত ভোটাধিকাৰ লাভ কৰে। মানে 18 বছৰ হ'লে আমাক ভোট দিব, এজন নাগৰিকে কি কৰিব পাৰিব? ভোট দিব পাৰিব। গ নম্বৰটো চোৱা, ছিকিমৰ জনসাধাৰণে ৰাজ্যক্ষেত্ৰৰ দেশ হ'ব দ্বাৰা ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে।
তেনেহ'লে কি উত্তৰটো খালী ঠাইত কি হ'ব ৰাজ্যক্ষেত্ৰ চামিলকৰণৰ দ্বাৰা কি হৈছে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে কি হ'ব ৰাজ্যক্ষেত্ৰৰ তেনেহ'লে খালী ঠাইত কি হ'ব ৰাজ্যক্ষেত্ৰৰ চামিলকৰণ হ'ব খালী ঠাইত তাৰপিছত চোৱা 4 নম্বৰটো শুদ্ধ উত্তৰটো বাছি উলিওৱা 1 নম্বৰ 4 নম্বৰ কটো কি আছে এজন বিদেশীয়ে পৌৰ অধিকাৰ লাভ কৰে এজন বিদেশীয়ে পৌৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ বুলি লিখা আছে তোমালোকে প্ৰশ্নটো প্ৰথমতে ওলাই লোৱা কিতাপটো তাৰপিছত চোৱা কি আছে প্ৰথমতে আছে এজন বিদেশীয়ে পৌৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ লাভ কৰে কি অধিকাৰ লাভ কৰে এজন বিদেশীয়ে পৌৰ অধিকাৰ লাভ কৰিব পাৰিব ৰাজনৈতিক অধিকাৰ লাভ কৰিব নোৱাৰে তাৰপিছত খ নম্বৰটো চোৱা এজন নাগৰিকে দেশৰ হকে কাম কৰিলে ৰাষ্ট্ৰবিৰোধী কাম কৰিলে নাগৰিকত্ব বিলোপ হ'ব পাৰে তেনেহ'লে উত্তৰটো কি হ'ব এজন নাগৰিকে ৰাষ্ট্ৰবিৰোধী কাম কৰিলেহে নাগৰিকত্ব বিলোপ হ'ব পাৰে তাৰপিছত চোৱা গ নম্বৰটো চোৱা দেশৰ নাগৰিকে নিজৰ দেশৰ প্ৰতি আনুগত্য প্ৰকাশ নকৰে আনুগত্য প্ৰকাশ কৰে উত্তৰটো চোৱা কি হ'ব উত্তৰটো হ'ব দেশৰ নাগৰিকে নিজৰ দেশৰ প্ৰতি আনুগত্য প্ৰকাশ কৰে শুদ্ধটো হ'ব তাৰপিছত ঘ নম্বৰটো চোৱা ঘ নম্বৰটো কি আছে কোনো এজন ব্যক্তিৰ নিজৰ দেশৰ পৰা অন্য দেশলৈ গুচি গ'লে তেওঁক তাত নাগৰিক বিদেশী বোলা হয় উত্তৰটো কোনটো শুদ্ধ হ'ব চোৱা উত্তৰটো হ'ব কোনো এজন ব্যক্তি নিজৰ দেশৰ পৰা অন্য দেশলৈ গুচি গ'লে তেওঁক তাত বিদেশী বোলা হয় তেওঁক তাত কি বুলি কোৱা হ'ব নাগৰিক নহয় বিদেশী বোলা হয় বুলি কোৱা হ'ব এতিয়া বুজি পাইছানে তাৰপিছত চোৱা নেক্সট এতিয়া অনুশীলনী প্ৰশ্ন উত্তৰখিনি গোটেইখিনি আমি আলোচনা কৰিলোঁ অলৰেডি এতিয়া 197 ইয়াৰ আগৰ পেজটো ওলাই লোৱা 197ৰ ওপৰত চোৱা উত্তৰ দিয়া এইটো মানে অতিৰিক্ত উত্তৰ হয় প্ৰশ্নখিনিও আমি আলোচনা কৰিম নাগৰিক বুলিলে কি বুজা বুলি ক'লে তোমালোকে এইটো লিখিব লাগিব প্ৰথমতে যে নাগৰিক শব্দৰ অৰ্থ কি আৰু নাগৰিক বুলিলে কি বুজা বুলি ক'লে একেই এটা হ'ব উত্তৰ এতিয়া চোৱা নাগৰিক বুলিলে কি বুজা যি ব্যক্তিয়ে এখন দেশত স্থায়ীভাৱে বসবাস কৰি সেই দেশৰ সকলো অধিকাৰ ভোগ কৰে তেনে ব্যক্তিক কি বোলে নাগৰিক বোলে বা তাকে নাগৰিক বুলি কোৱা হয় এনেকুৱা লিখিলেও হ'ব নাগৰিক শব্দৰ অৰ্থ কি আৰু নাগৰিক বুলিলে কি বুজা প্ৰশ্নটোৰ উত্তৰ একেই হ'ব তাৰপিছত চোৱা নেক্সট প্ৰশ্ন পৌৰ অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰ কোনে ভোগ কৰিব পাৰে উত্তৰটো হ'ব পৌৰ অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰ এখন দেশৰ নাগৰিকে পৌৰ আৰু ৰাজনৈতিক অধিকাৰ ভোগ কৰিব পাৰে প্ৰশ্নটো তোমালোকেতো বুজি পাইছা পৌৰ অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰ কোনে ভোগ কৰিব পাৰে তাৰমানে এখন দেশৰ নাগৰিকেই পৌৰ অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰ ভোগ কৰিব পাৰে তাৰপিছত নেক্সট প্ৰশ্নটো চোৱা নেক্সট প্ৰশ্নটো কি আছে কি কাৰণত এজন ভাৰতীয় নাগৰিক তেওঁৰ নাগৰিকত্বৰ পৰা বঞ্চিত হ'ব পাৰে এই প্ৰশ্নটোৰ উত্তৰটো চোৱা এই প্ৰশ্নৰ উত্তৰটো অনুশীলনীত 2 নম্বৰ গড় প্ৰশ্নৰ উত্তৰটোৰ সৈতে পূৰা মিল আছে তোমালোকে সেইটো লিখিলে হ'ব যে এজন নাগৰিকে কেনেকৈ নাগৰিকত্বৰ পৰা বঞ্চিত হ'ব পাৰে সেই প্ৰশ্নৰ উত্তৰটো আৰু এইটো প্ৰশ্নৰ উত্তৰ একে তোমালোকে এইটো লিখিলে হ'ব তোমালোকৰ ভিতৰৰ প্ৰশ্নৰ উত্তৰখিনিও মই ধুনীয়াকৈ আলোচনা কৰি দিছোঁ আৰু ইয়াত আৰু একো নাই তোমালোকে এইখিনি পাঠটো ভালকৈ পঢ়িবা ধুনীয়াকৈ ভালকৈ পাঠটো পঢ়ি তাৰপিছত প্ৰশ্ন উত্তৰখিনিলৈ যাবা আৰু এয়া চোৱা তোমালোকৰ এই বাকচ কেইটামান আছে পাঠৰ মাজে মাজে এনেকুৱা বাকচ আছে ইয়াতো আৰু এটা বাকচ আছে এইখিনি তোমালোকে ভালকৈ এইখিনি জানি থওঁ আহা এইখিনি তোমালোকে ভালকৈ শিকিবা পঢ়িবা পৰীক্ষাত নাহিলেও তেনেহ'লে কিছুমান গুৰুত্বপূৰ্ণ কথা ইয়াত টিপছবিলাক আছে তোমালোকে এইখিনি শিকি ল'বা পাঠটোত আৰু পাঠটো ভালকৈ পঢ়িবা আজিলৈ ইমানেই
তোমালোকে যদি মোৰ ভিডিঅ'টো নতুনকৈ দেখিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰাৰ কাৰণে মোৰ অনুৰোধ থাকিল আৰু আশা থাকিল যাতে তোমালোকে মোক আৰু আগুৱাই লৈ যাবৰ কাৰণে তোমালোকে মোক সহায় সহযোগিতা কৰিবা আজিলৈ ইমানে নেক্সট এটা ভিডিঅ'ত আকৌ তোমালোকৰ লগত দেখা হ'ব নতুনকৈ এটা কিবা লৈ আহিম বাই বাই